33 মিলিয়ন মেট্ৰিক টন LPG বছৰি 235 কোটি সিলিন্ডাৰ ব্যৱহাৰ কৰে দেশবাসীয়ে বছৰি 235 কোটিটা সিলিন্ডাৰ লাগে এবছৰত মাহত কিমান লাগিব প্ৰায় 20 কোটি মুঠ LPGৰ 88% ব্যৱহাৰ হয় ঘৰুৱা ৰন্ধনত যিমান লাগে তাৰ 88% আৰু বাকি 12% ব্যৱহাৰ হয় বাণিজ্যিক অৰ্থাৎ ব্যৱসায় বাণিজ্যত ব্যৱহাৰ হয় ভাৰতত প্ৰয়োজন হোৱা 60% LPG আমদানি কৰা হয় বিশেষকৈ মধ্যপ্ৰাচ্যৰ পৰা আমদানি কৰা হয় এই 60%ৰ 90% আহে মধ্যপ্ৰাচ্যৰ পৰা সংযুক্ত আৰব কাটাৰ সৌদি আৰব কুৱেইটৰ পৰা আহে LPG আমি তথ্যখিনি আপোনালোকক জনাব বিচাৰিছো এই LPG সৰবৰাহ হয় ইৰাণ নিয়ন্ত্ৰিত যেটো হৰমুজ প্ৰণালী এই হৰমুজ প্ৰণালীৰ মাজেৰে যুদ্ধৰ পূৰ্বে প্ৰতিদিনেই গড়ে 153খন জাহাজ চলিছিল এই হৰমুজ প্ৰণালীৰে সম্প্ৰতি গড়ে মাত্ৰ 13খন জাহাজ চলিবলৈ দিয়া হৈছে হৰমুজ প্ৰণালীৰে ইৰাণে অনুমতি দিছে তথ্য অনুসৰি দেশত সম্প্ৰতি মজুদ আছে মাত্ৰ 10 দিনৰ LPG মাত্ৰ 10 দিনৰ LPG আছে ভাৰতত পেট্ৰল ডিজেলৰ দৰে LPGৰ ৰিজাৰ্ভাৰ নাই ভাৰতত পেট্ৰল ডিজেল 2 বছৰ এবছৰ কাৰণে হাসি ৰাখিব পৰা ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ আছে কিন্তু LPGৰ ৰিজাৰ্ভাৰ নাই সেই যুদ্ধৰ বাবে LPGৰ দৰে পেট্ৰল ডিজেল নাটনি হোৱা নাই দেশৰ তেল শোধনাগাৰসমূহত LPGৰ উৎপাদন বৃদ্ধি কৰা হৈছে 25% লৈ বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদনৰ ক্ষমতা তেল শোধনাগাৰসমূহত 40খন দেশৰ পৰা LPG আমদানিৰ কৰা হৈছে ব্যৱস্থা 40খন দেশৰ পৰা ভাৰতত পুনৰ জনাইছো যে বছৰি 33 মিলিয়ন অৰ্থাৎ 3 কোটি 30 লাখ মেট্ৰিক টন LPG লাগে বছৰি 235 কোটি সিলিন্ডাৰ লাগে আৰু প্ৰত্যেক দিনাই প্ৰায় 70 লাখ সিলিন্ডাৰ দৰকাৰ হয় ভাৰতত 70 লাখ সিলিন্ডাৰ মুঠ LPGৰ 88% ব্যৱহাৰ হয় ঘৰুৱা ৰন্ধনত বাকি 12% ব্যৱহাৰ হয় ব্যৱসায় বাণিজ্যত আৰু যিমানখিনি LPG আমাক লাগে তাৰ 60% LPG আমদানি কৰা হয় ভাৰতত প্ৰয়োজন হোৱা লিকুইড পেট্ৰলিয়াম গেছ অৰ্থাৎ ৰন্ধন গেছ 60% আমদানি কৰা হয় এই 60% আকৌ যিখিনি আহে তাৰে 90% আহে মধ্যপ্ৰাচ্যৰ পৰা ক'ৰ পৰা আৰব সংযুক্ত আৰব UAE পৰা কাটাৰৰ পৰা সৌদি আৰবৰ পৰা কুৱেইট ইত্যাদিৰ পৰা আহে LPG সৰবৰাহ কৰা হয় ইৰাণৰ যেটো হৰমুজ প্ৰণালী এতিয়া চৰ্চাত চলি আছে যেটো হৰমুজ প্ৰণালী যুদ্ধৰ পূৰ্বে প্ৰতিদিনে হৰমুজ প্ৰণালীৰ 153খন জাহাজ চলিছিল কিন্তু এতিয়া মাত্ৰ গড়ে প্ৰতিদিনে 13খনকৈহে চলিবলৈ অনুমতি দিছে ইৰাণ চৰকাৰে